হেল্ল' এভৰিৱান, আজি মই আহিছোঁ আমাৰ দৰং জিলাৰ জনাৰাম চৌকাত অৱস্থিত মোৱামৰীয়া হৰি মন্দিৰলৈ। ইয়াত প্ৰতি বছৰে কাতি মাহত ভোটা দিয়া হয়। জনবিশ্বাস আছে যে ইয়াত হেনো ভোটা দিলে মনৰ আশাবোৰ পূৰ্ণ হয় আৰু বহু হাজাৰ লোকে ইয়াৰ প্ৰমাণো পাইছে। মই শুনিছোঁ এইবাৰ হেনো 19,000 মানুহে ভোটা দিছে। ইয়াত দুদিনীয়াকৈ কাৰ্যসূচী পতা হয় আৰু প্ৰথম দিনাখনেই যিহেতু ভোটা জ্বলোৱা হয়, আমাৰ ভোটা আছিল কাৰণে আমি প্ৰথম দিনাখনেই গৈছিলোঁ। এয়া মানুহ দেখি গম পাইছেই নে কিমান মানুহ হয়। এয়া খালি এটি অংশহে, বাকী আৰু কিমান জেগাত আছে। এইটো হৈছে মেইন মন্দিৰটো। প্ৰথমতে আমি চাকি দি সেৱা কৰি পিছতহে ভোটাৰ লাইনত গৈছোঁ, যিহেতু ভোটাৰ লাইন বহুত দীঘল হৈছে। সেৱা কৰি ভোটা জ্বলাই আমি কিবা এটা খাবলৈ বুলি গ'লোঁ, যিহেতু আমি লঘোণত আছিলোঁ। তাৰপিছত ম'ম' খাবলৈ সোমালোঁ। ম'ম' খাই এয়া আমি পানো খালোঁ। পান খাই লৈ বুট মিঠৈ পেক কৰি ল'লোঁ, জিলাপিও পেক কৰি ল'লোঁ। ঠাণ্ডাও পৰিছে, যিহেতু আমি স্কুটিত গৈছোঁ। এয়া মূৰে গাৰে কাপোৰ মাৰি আমি ঘৰ মোৱা হ'ল। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে থেংক ইউ।